নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালী দত্তে আপোনালোকক মোৰ মিতালী ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি সৰস্বতী পূজা, সেইকাৰণে মই ওলাই মেলি ৰেডি হৈ আছোঁ আৰু আপোনালোকলৈ সৰস্বতী পূজাৰ বহুত শুভেচ্ছা থাকিল। আৰু এয়া মই ওলালোঁ, চাওক কেনেকুৱা লাগিছে মোৰ ড্ৰেছটো আপোনালোকে জনাব। আৰু বহুত শকত লাগিছে মই গম পাইছোঁ, কিন্তু এনেই কেনেকুৱা লাগিছে সেইটো জনাব শকতটো বাহিৰে। আৰু এতিয়া মই ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া যাম মই আমাৰ ওচৰতে থকা LP স্কুলখনত চাকি দিবলৈ, তাৰপিছত কলেজলৈ যাম আৰু তাৰপিছত য'ত যাম মানে পাৰ্ক চাৰ্ক যাম। তাৰপিছত আপোনালোকক দেখাই থাকিম যিমান পাৰোঁ। তেনেহ'লে ব'লক এতিয়া ভণ্টিয়ে চাকি কিনি আছে, মই চাকি আগতেই ল'লোঁ আৰু এতিয়া আমি যাম স্কুলখনলৈ চাকি জ্বলাবলৈ। এয়া আমাৰ ওচৰতে থকা LP স্কুলখনলৈ আহিলোঁ চাকি জ্বলাবলৈ। সেয়া চাকি জ্বলাই আছে, আমি জ্বলাই হোৱাৰ পিছত মই ভিডিঅ'টো কৰিছিলোঁ। তাৰপিছত এতিয়া যাওঁ আমি কলেজলৈ, মানে মই যাম। সেয়া কলেজৰ দেৱী চবেই চাকি জ্বলাই আছে, মই ইয়াত চাকি নাই জ্বলোৱা। আৰু আপোনালোকক মই ভিডিঅ'টোত ভালদৰে দেখাব নোৱাৰিলোঁ, কাৰণ মোক ভিডিঅ' বনাওঁ বুলি মানে চেনেল এটাত মই যে ভিডিঅ' দিওঁ সেইটো কথা খুব কম ল'ৰা ছোৱালীয়ে জানে, মানে একদম বেছি ভালখিনি মানে মোৰ লগত যোনখিনি ভাল সেইখিনিয়ে জানে আৰু চবকে কৈ ফুৰা নাই। সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ চবৰে আগতে। আৰু এয়া পাৰ্কলৈ আহিলোঁ, বহুত দেৰি পিছত পাৰ্কলৈ আহিছিলোঁ, কিন্তু আপোনালোকক একো দেখাব নোৱাৰিলোঁ। পাৰ্কত আহি ফটো মাৰিলোঁহি, ফটো মাৰি থাকোঁতেও বেছি দেখাব নোৱাৰিলোঁ, ফটো মৰাতহে বেছি ধান্দাটো গ'ল, ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। আৰু এয়া মোৰ লগত আমি আৰু এইজনীয়ে হৈছে এই চেনেলটোৰ একদম হাতী মানুহজনী। আৰু এয়া আপোনালোকক পাৰ্কখন অকণমান দেখা দিছোঁ, আগলৈ বহুত ডাঙৰকৈ আছে কিন্তু মই দেখাব নোৱাৰিলোঁ। সেয়া তাই গম নাপায় যে মই ভিডিঅ' কৰি আছোঁ, আৰু মানে ফটো মাৰিবলৈ মানে কেমেৰাটো দেখাবলৈ কৈছিলে, কিন্তু মই ভিডিঅ' কৰি আছিলোঁ, তাই গম নাপালে। আৰু আপোনালোকক মই ফটোখিনিয়ে দেখাইছোঁ কি মাৰিলোঁ, কেনেকৈ মাৰিলোঁ। আৰু ভিডিঅ' যিহেতু বেছি কৰা নহ'লে, সেইকাৰণে মই ফটোখিনিয়ে দেখাইছোঁ, আপোনালোকে যাতে বেয়া নাপায়। কিন্তু চেষ্টা কৰিম আগলৈ মই যাতে ভালদৰে ভিডিঅ' দেখাব পাৰোঁ। কিন্তু আজিলৈ আপোনালোকে ইমানখিনিয়ে চাওক। আৰু ফটোবোৰ আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোক বহুত বেছি শকত লাগিছিলে, কিন্তু উপায় নাই, শকত মানুহ শকত লাগিমেই আৰু। কিন্তু যেতিয়া খাওঁ তেতিয়া নাভাবোঁ কথাটো, তাৰপৰা যেতিয়া মানে ক'বলৈ যাবলগীয়া হয় তেতিয়া কথাটো ভাবোঁ, মই বহুত শকত হৈছোঁ। আৰু ফটোখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। সেয়াই আজিলৈ বাই বাই।